Hello friends, welcome back to my channel Green Home Gardening. Friends, আজি মই আপোনালোকলৈ এডাল প্ল্যান্ট লৈ আহিছো। এই প্ল্যান্টডালৰ নাম হ'ল এগ্লোনিমা স্নো হোৱাইট আৰু এগ্লোনিমাৰ বহুকেইটা ভ্যাৰাইটিজ দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত এগ্লোনিমা স্নো হোৱাইটটো মোৰ খুবেই ভাল লাগে আৰু এই প্ল্যান্টডাল আপোনালোকৰ ইনডোৰ আৰু আউটডোৰ দুটা ঠাইতে ৰাখিব পাৰে। কিন্তু যদি ইনডোৰত ৰাখে তেতিয়াহ'লে আপোনালোকৰ যিটো ব্ৰাইট উজ্জ্বল পোহৰ পৰা ঠাইত আপোনালোকে ৰাখিব পাৰে আৰু যদি আপোনালোকে আউটডোৰত ৰাখে তেতিয়াহ'লে অলপমান ছেডি এৰিয়া ঠাইত ৰাখিব, ধৰক বেলকনি বা এনেকুৱা ঠাইত আপোনালোকে ৰাখিব পাৰে। আৰু আপোনালোকৰ যদি ঠাণ্ডা দিনত আপোনালোকে এইডাল আউটডোৰত ৰাখে তেতিয়াহ'লে ৩-৪ ঘণ্টাৰ ৰ'দ পোৱা ঠাইত ৰাখিব। আৰু এই প্লান্টডালৰ আপোনালোকে টাবত যিটো মাটি ব্যৱহাৰ কৰিব, মাটিটো মইষ্ট হৈ থাকিব লাগিব আৰু যাতে পানী অধিক ব্যৱহাৰ কৰিব নালাগে। কিন্তু যেতিয়া আপোনালোকে পানী দিব, মাটিটো চেক কৰিহে পানী ব্যৱহাৰ কৰিব। আৰু ইয়াত যিটো টাবৰ মাটি যিটো ইউজ কৰিব সেইটো আপোনালোকে নৰ্মেল গাৰ্ডেন চইল ৰাখিব আৰু মাটিটো আপোনালোকৰ যিটো মানে কম্পষ্ট হয় সেইটো দিব, গোবৰ খাত দিব, কোকোপিট আদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, এই প্লেণ্টডালৰ আপোনালোকৰ এডালৰ পৰা আপোনালোকে বহুকেইডাল প্লান্ট তৈয়াৰ কৰিব পাৰে আৰু এইটো আপোনালোকে কাটিং কৰিও ৰুব পাৰিব। বহুত ইজি টু গ্ৰ' হয় আৰু ইজি টু কেয়াৰ হয়। খালি আপোনালোকে উইণ্টাৰ ছিজনটোত অলপমান ভালদৰে প্লান্টডাল লক্ষ্য কৰিলে হ'ল। আৰু গৰমৰ দিনত পাতবোৰ চাইন কৰি থাকিবৰ কাৰণে আপোনালোকে পাতত স্প্ৰে' কৰিব পাৰিব যেতিয়া পাতবোৰ দেখিবলৈ ধুনীয়া হয়। আৰু যদি আপোনালোকে এইডাল যদি আপোনালোকৰ লিভিং ৰুমত বা এনেকুৱাত ৰাখিব পাৰে, কাৰণ এইডাল এয়াৰ পিউৰিফাই হয় আৰু গতিকে এই প্লেণ্টডাল দেখিবলৈ খুবেই ধুনীয়া। ইয়াৰ বহুকেইটা ভেৰাইটিজ দেখিবলৈ পোৱা যায়, সেয়েহে আপোনালোকে এই প্লেণ্টডাল ঘৰত আনি ৰুব পাৰে। ফ্ৰেণ্ডছ, আশা কৰোঁ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।